কি খবৰ তোমালোকৰ আশা আছে সকলোৱে ভাল। এটা অতি ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকৰ বাবে মই লৈ আহিছোঁ, মানে ভালদৰে চাবা, ঠিক আছে। এটা অতি ইম্পৰ্টেণ্ট ভিডিঅ' বুলি মই ভাবোঁ। আৰু ভিডিঅ'টো হৈছে যে অগ্নিবীৰ মেডিকেলত কোনকেইটা বেমাৰত চবতকৈ বেছি ৰিজেক্ট কৰে। তোমালোকৰ মই আগৰ ভিডিঅ'টো দিছিলোঁ, সেই ভিডিঅ'টো বনাইছিলোঁ, কিন্তু বহুতে আকৌ কমেণ্ট কৰি আছে কোনকেইটা বেমাৰত বেছি ৰিজেক্ট কৰে, যে মোৰ এইটো বেমাৰ আছে ৰিজেক্ট হ'ব নেকি, মোৰ নখচকীয়া আছে ৰিজেক্ট হ'ব নেকি, মানে এনেকৈ বহুতে মোক কমেণ্ট কৰি আছে কি মোৰ মানে এক্সিডেণ্টৰ দাগ আছে ৰিজেক্ট হ'ব নেকি। তো তোমালোকৰ আচলতে সেইবোৰ ৰিজেক্ট কৰে নেকি, মানে কোনকেইটা বেমাৰ মানে বেছি ৰিজেক্ট হয়। তোমালোকে ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট ভিডিঅ' হয়, কাৰণ বহুতৰ মনত মানে ডাউট থাকে। তো ডাউট থকাৰ ফলত তেওঁলোকে মানে কি হয়, মানে তেওঁলোকে যিমানখিনি কষ্ট মানে কৰে, মানে তাৰ ভিতৰতো মানে ডাউট থাকে যে মই এনেকৈ ৰিজেক্ট হৈ যাম, এইটো বেমাৰ আছে। তো বহুতে কৈও দিয়ে যে এইটো বেমাৰ ৰিজেক্ট কৰে। তো তেওঁলোকে মানে ডিমটিভেশ্যন দি দিয়াৰ ফলত মানে তোমালোকৰ মনত মানে প্ৰেক্টিছ কৰিবলৈ মন নাযায়, ঠিক আছে। তো মোৰো তেনেকুৱা মানে যেতিয়া মই এক্সাম দিবলৈ গৈছিলোঁ, তো মানে মোৰো মানে মনত মানে তেনেকুৱা সন্দেহ হৈ আছিলে। তো সেইকাৰণে মানে কেতিয়াবা মানে প্ৰেক্টিছ কৰিবলৈও মন নাযায় মানে, ঠিক আছে। সেইকাৰণে তোমালোকে বেলেগৰ কথা নুশুনিবা। মই নিজে দি আহিছোঁ, নিজে পাছ কৰি এতিয়া মই ট্ৰেইনিং অৱস্থাত আছোঁ, নিজে এতিয়া চাকৰি অৱস্থাত আছোঁ। তোমালোকৰ মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কওঁ। তো সেইকাৰণে তোমালোকে মোৰ কথাবোৰ ভালদৰে শুনিবা, আৰু তোমালোকৰ নিশ্চয় মানে আগলৈ হেল্পফুল হ'ব, ঠিক আছে। তো তোমালোকক ভালদৰে কৈ আছোঁ, তোমালোকে ভালদৰে বুজি ল'বা, ঠিক আছে। তোমালোকৰ মানে যোনবোৰ নখচুকীয়া হওক বা দাঁত নথকা হওক, মানে তোমালোকৰ সেইবোৰ বেমাৰ মানে নৰ্মেল, যোনবোৰ তোমালোকৰ এক্সিডেণ্ট হয় দাগ হোৱা বেমাৰ, সেইবোৰ মানে ইমান ৰিজেক্ট নকৰে। তোমালোকে সেইবোৰ বেমাৰৰ কাৰণে ইমান টেনশ্যন কৰিব নালাগে, ঠিক আছে। সেইবোৰ বেমাৰ তোমালোকে আৰামছত পাছ হৈ যাবা। কিন্তু মেইনলি কোনকেইটা বেমাৰ মানে বেছি ৰিজেক্ট কৰে শুনিব ভালদৰে। তোমালোকৰ যদি পাইলছ হৈ আছে, পাইলছটো তোমালোকে ঠিক কৰা। যদি পাইলছটো হৈ আছে, তোমালোকে মানে সেই বেমাৰটো ভাল কৰিব নোৱাৰিবা অতি সোনকালে। আৰু তোমালোকৰ যোনটো মেডিকেলতো তোমালোকৰ চেক কৰে, গম পোৱাই মেডিকেলত পাইলছ বেমাৰটো কেনেকৈ চেক কৰে, তোমালোকে যদি ভিডিঅ' চাইছা গম পোৱাই। তো সেইকাৰণে তোমালোকৰ যদি হৈ আছে, মছলা জাতীয় বস্তুবোৰ এৰি দিয়া, তো তোমালোকৰ বেমাৰটো অতি সোনকালে ভাল হৈ যাব, ঠিক আছে। তাৰপৰা ছেকেণ্ডলি যদি তোমালোকৰ ভেৰিক'জ ভেইন হৈ আছে, যোনটো যদি শিৰৰ প্ৰব্লেম আছে, তো তোমালোকে মানে বেছি ভৰিৰ মানে প্ৰেক্টিছ নকৰিবা, ঠিক আছে। যদি ভৰি প্ৰেক্টিছ বেছিকৈ কৰা, তোমালোকৰ শিৰবোৰ বেছি ওলাই যাব, একে জেগাতে থোপ মাৰি যাব। তো তোমালোকে মানে তেতিয়া মেডিকেলত তোমালোকৰ দিগদাৰ হ'ব, ঠিক আছে। আৰু তোমালোকৰ চকুৰ 6/6 বহুত ল'ৰা ৰিজেক্ট হয়। তোমালোকে মানে মোবাইলবোৰ চাওঁতে ভালদৰে চাবা। মোবাইলবোৰ যেতিয়া তোমালোকে মানে চোৱা, ভালদৰে চাবা মোবাইলবোৰ। ইমান মানে চাই নাথাকিবা, ইমান গেম নেখেলিবা। কাৰণ যদি যোনটো চকুত যদি যোনসকল আখৰ তোমালোকক পঢ়িবলৈ দিয়ে, সেই আখৰখিনি যদি তোমালোকে ক'ব নোৱাৰা, তো তোমালোকৰ বাবে মানে দিগদাৰ হ'ব। তোমালোকে মানে ৰিজেক্ট হোৱাৰ চান্স আছে। আৰু তোমালোকে এইকেইটা বেমাৰতে বেছি ৰিজেক্ট হ'ব। তোমালোকৰ ভেৰিক'জ ভেইন, পাইলছ, চকু, সেই তিনিটাত বহুত ৰিজেক্ট হয় মানে। আমি যেতিয়া ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ, তেতিয়াও আমাৰ মানে ৰিজেক্ট হৈছিলে সেই বেমাৰটোত মানে, ঠিক আছে। তো মেইনলি তোমালোকৰ ইমান হাৰ্ডলি নাচাই, বাকীবোৰতো তোমালোকে পাছ হৈ যাবা। তোমালোকে দাঁত তোমালোকৰ 28টা যদি আছে, তোমালোকে পাছ হৈ যাবা। দাঁতো কিছুমান ক্ষেত্ৰত ইমান ভালদৰে চেক নকৰেই মানে, যদি ল'ৰা বেছি হয়, ঠিক আছে। তো মেইনলি তোমালোকক সেই তিনিটা বেমাৰতে বেছি ৰিজেক্ট কৰে। মেইনলি তোমালোকৰ বাকী বেমাৰবোৰত ইমান ৰিজেক্ট নকৰে, ঠিক আছে। তোমালোকে ইমান চিন্তা কৰি নাথাকিবা। কিন্তু মেইন তোমালোকৰ চকুযোৰ বহুত ভালদৰে চায়, কাৰণ তোমালোকৰ চকুৰ যদি ভাল নাথাকে, তোমালোকে পিছলৈ বহুত অসুবিধা হ'ব, ঠিক আছে। সেইকাৰণে তোমালোকৰ চকুযোৰ ভালদৰে চাই চকুযোৰ ওপৰত গুৰুত্ব দিবা। চকু প্ৰেক্টিছ কৰি থাকিবা ঘৰত। যোনটো তোমালোকৰ 6/6 যোনটো ডিষ্টেঞ্চ, মানে বহুতে মানে আখৰখিনি পঢ়িব নোৱাৰে। তোমালোকে ভয় নকৰিবা। তোমালোকৰ যেতিয়া মানে এনেকৈ ঢাকি দিয়ে, তো তোমালোকে ভয় নকৰিবা। সেইটো টাইমত ভালদৰে ক'বা, ফুলি চাউণ্ড দি ক'বা, লাউডলি ক'বা। তোমালোকে মানে যদি ভয় কোৱাত, সেই মানে যোনজন অফিচাৰে তোমালোকক ল'ব মেডিকেল, তো তোমালোকে মানে তেওঁ ভাবিব যে তোমালোকৰ চকুযোৰ বেয়া, তো তেতিয়া তোমালোকৰ ৰিজেক্ট হয়, ঠিক আছে। মেইনলি তোমালোকৰ ইমান নাচায় এই তিনিটা বেমাৰ, তোমালোকৰ পাইলছ আৰু তোমালোকৰ ভেৰিক'জ ভেইন, চকু, এই তিনিটা বেমাৰতে বেছি ৰিজেক্ট হয়। বাকী তোমালোকে শিৰ ইমান এডাল থাকিলে একো নহয়, তোমালোকৰ পইণ্ট দিলেও পাইছোঁ যাবা। কিন্তু মেইনলি তোমালোকৰ যোনকেইটা বেমাৰ, এইকেইটাতে বেছি ৰিজেক্ট কৰে। আৰু এইকেইটা যদি হৈ আছে, তোমালোকে কমাবলৈ মানে ট্ৰাই কৰা। মেইনলি তোমালোকৰ মছলাজাতীয় বস্তুবোৰ নাখাবা। তোমালোকে যেতিয়া মানে ইণ্টাৰভিউ দিবলৈ যোৱা দিনাখনি ইমান খাই বৈ নাযাবা। মেইনলি ফ্ৰেছ হৈ যাবা, খালী পেটত যদি যোৱা, নিজৰ কাৰণে ভাল। ৰানিং তোমালোকে এক্সিলেণ্ট আহিব পাৰিব। আৰু যদি তোমালোকে ৰানিং এক্সিলেণ্ট মাৰা, যদি তোমালোকে ফিজিকেলতো পাছ কৰি দিয়া, তোমালোকৰ পিছদিনাখনি তোমালোকে স্লিপ পাই যাবা। তোমালোকৰ মানে মেডিকেলো সেইদিনাখনিয়ে হৈ যাব। তো সেইকাৰণে তোমালোকৰ ভালৰ কাৰণে কৈছোঁ, তোমালোকে ভালদৰে নিজৰ স্বাস্থ্যটোৰ ওপৰত গুৰুত্ব দিয়া। অকল পঢ়িলেই নহ'ব, ৰানিং কৰিলেই নহ'ব, নিজৰ স্বাস্থ্যটোৰ ওপৰতো গুৰুত্ব দিব লাগিব, ঠিক আছে। কাৰণ নিজৰ স্বাস্থ্যটো যদি ভাল থাকে, তেতিয়াহে তোমালোকে মানে আগলৈ আগবাঢ়িব পাৰিবা। তো অতি সোনকালে এক্সামো হ'বলৈ গৈ আছে। এক্সাম হোৱাৰ পিছতে তোমালোকৰ ফিজিকেলো হ'ব। তো ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা, তোমালোকে নিশ্চয় তোমালোকে ছাকচেছ হ'বা, যদি তোমালোকে ভালদৰে কষ্ট কৰি আছা, ঠিক আছে। আৰু তোমালোকৰ বেমাৰকেইটা মই কৈয়ে দিলোঁ। এইকেইটা বেমাৰ যদি হৈ আছে, তোমালোকে ঘৰুৱা দৰৱ খোৱা। আৰু পাইলছটোৰ বাবে তোমালোকে ইউটিউবত গৈ, তোমালোকে অন্যান্য আয়ুৰ্বেদিক চেনেলত গৈ তোমালোকে লিংক হৈ তোমালোকে দৰৱটো খাব পাৰা। কিন্তু তোমালোকে যদি অপাৰেশ্যন কৰা, মাংসটো বাঢ়ি যোৱাৰ ফলতো তোমালোকৰ ভাল নহ'ব, আকৌ বেমাৰটো সৃষ্টি হৈ যাব। সেইকাৰণে তোমালোকে ভালদৰে পানী খাবা, অমিতা খোৱা, তোমালোকে ভেজালজাতীয় বস্তু বেছি নাখাবা। ডিম, মাংস আৰু তেলেতীয়া বস্তু ইমান নাখাবা বেছি। মানে তোমালোকে ড্ৰাই ফ্ৰুট সেইবোৰ খাবলৈ ট্ৰাই কৰা, তোমালোকৰ নিশ্চয় বেমাৰটো ভাল হ'ব।
ঠিক আছে তোমালোকে বহুতে মোক কমেণ্ট কৰি আছিলে আৰু তোমালোকৰ কৈ দিলোঁ মই এইকেইটা বেমাৰত ডিছচাৰ্জ কৰে বাকী তোমালোকৰ এক্সিডেণ্ট হৈ পেলাই যদি গাত দাগ আছে বা তোমালোকৰ নখচকীয়া আছে বা তোমালোকৰ কিবা নাকৰি তেজ ওলাই বা কাণতো ইমান চেক নকৰে ভাল বেছি তোমালোকৰ কাণকেইখন ভালদৰে চাফা কৰি যাবা আৰামছে তোমালোকে পাছ হৈ যাব ঠিক আছে